আজি মই বনালোঁ কাবুলী বুটৰ ঘুগুনি। কিছুমানে চলে বুলিও কয়, মই পিছে ঘুগুনি বুলিহে কওঁ দেই। আজি বতৰটো অলপ ঠাণ্ডা আছিল, সেয়ে ঘৰৰ মানুহৰ ডিমাণ্ড আজি বোলে মোৰ হাতেৰে বনোৱা ঘুগুনি আৰু শুকান ৰুটিহে খাব। কথাৰ মতেই কাম। প্ৰথমেই মই তিয়াই ৰখা কাবুলী বুটখিনি ধুনীয়াকৈ ধুই লৈ এটা কুকাৰত বহাই ল'লোঁ। তাৰ পাছত বুটখিনি ডুব যোৱাকৈ পানী দি জোখমতে নিমখ আৰু 2টা আলু সৰুকৈ কাটি কুকাৰৰ ঢাকনিখন মাৰি বইল হ'বৰ বাবে গেছৰ ওপৰত উঠাই দিলোঁ। কুকাৰৰ চিটি আহে আটাখিনি মাৰি ল'লোঁ। আটা মাৰোঁতে মই পিছে বেলেগ একো ব্যৱহাৰ কৰা নাই দেই। অকণমান নিমখ দি ভালদৰে আটাখিনি মঠি লৈ এটা কোমল ডো প্ৰস্তুত কৰি অলপ সময়ৰ বাবে ঢাকি ৰাখিলোঁ। আনফালে 2টা পিঁয়াজ, অলপ আদা নহৰু আৰু এটা বিলাহী কাটি ল'লোঁ। কেৰাহীখন গৰম হোৱাৰ পিছত অলপ তেল দিলোঁ। তেল গৰম হোৱাৰ পিছত 2টা তেজপাত, এটা শুকান জলকীয়া আৰু অলপ গোটা জিৰা দি তাৰ পিছত কাটি ৰখা পিঁয়াজ, আদা নহৰুৰ পেষ্ট আৰু বিলাহীখিনি দি ভালদৰে ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত অলপ হালধি গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু অকণমান গৰম মছলা দি বইল কৰি ৰখা কাবুলী বুটখিনি ঢালি দিলোঁ। উতল অহাৰ পিছত অলপ ধনিয়া পাত ছটিয়াই দিলোঁ। ঘুগুনিখিনি ৰেডি হৈ যোৱাৰ পিছত মই ৰুটি ভাজিবৰ বাবে ল'লোঁ। চাওকচোন ৰুটিকেইটা ইমান ধুনীয়াকৈ ফুলিছে। এতিয়া আমাৰ ঘুগুনি আৰু শুকান ৰুটি খাবৰ বাবে ৰেডি হৈ গ'ল। লগতে চাটনিও আছিল কিন্তু দেই।